উফ ইমান গৰম একেবাৰে ইমানে ৰ'দ দিছে সেইকাৰণে দুপৰীয়া ভাতকেইটাৰ লগত কিবা এটা টেঙা টেঙা খাব মন যায় নহয় জানো কিবা এটা চাটনি হ'লে কিমান ভাল লাগে সেইকাৰণে মই বাৰীৰ পিছফালে গ'লোঁ গৈ পেলাই আম গছত দেখিলোঁ দুটামান আম লাগি আছে তাৰ পৰা এটা ধুনীয়াকৈ মই এইটো পাৰি লৈ আহিছোঁ দেখিছে কিমান ধুনীয়া একেবাৰে হৈ গৈছে খাব পৰা কেঁচা কেঁচা ধুনীয়া এয়া দুডালমান পদিনাও ছিঙি ল'লোঁ এয়া ঘৰৰে ধুনীয়া তাজা তাজা লগতে আমকেইটা সৰু সৰুকৈ কাটি ল'লোঁ আৰু কেঁচা পকা জলকীয়া লগত দিছোঁ আদা নহৰু আৰু ইফালে সেই পদিনা কেইডাল ধুনীয়াকৈ ধুই পেলাই ইয়াত দি দিছোঁ আৰু লগতে কেইডালমান এনেকুৱা ধনিয়া কাটা ধনিয়াও দি দিছোঁ আৰু ইফালে মই গোটেইখিনি ধুনীয়াকৈ দি অলপমান নিমখ দি দিছোঁ নিমখ দি পেলাই ধুনীয়াকৈ এইখিনি মই মিক্সাৰত গুড়ি কৰি ল'ম এইয়া দেখিছেনে বাহ কি ধুনীয়া হৈছে কিমান যে টেষ্টি খাবলৈ আৰু ভাতৰ লগত যে বিশেষকৈ চাটনিকণ হ'লেহে যায় ভাতকেইটা চাটনিকণ খাই যে ইমান ভাল লাগিছে আৰু এতিয়া গৰম দিনৰ ভাতৰ লগত টেঙা চাটনি অকণ হ'লে বেছি ভাল লাগে ভাতকেইটা খাই আৰু মই এয়া খাই বৈ আহি একদম আজৰি হৈ পেলাই শুবলৈ আহিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগে মোৰ ভিডিঅ'টো চাই জনাব আৰু এনেকুৱা চাটনি যদি ভাল লাগে আপোনালোকো বনাই খাব তো আজিলৈ আহিছোঁ বাই বাই